তো গুড মৰ্ণিং অল অফ ইউ। মই আছোঁ বৰ্তমান এতিয়া অসম অৰুণাচলৰ সীমান্ত। এইটো ভালুকপুং কয়। ইয়াৰ পৰা ভালুকপুং আৰু ৩-৪ কিলোমিটাৰমান ৰাস্তা। চাওক কেনেকুৱা জংঘল, ইফালে ধুনীয়া ধুনীয়া পাহাৰ আছে। মই এতিয়া দেখাব নোৱাৰিম আপোনালোকক, কেমেৰাত ভালকৈ দেখা নাপায়, মইতো ধুনীয়াকৈ দেখা পাইছোঁ। আৰু চিকৰ খাই খাই উঠ চাওক, কণ্ডিশ্যন বেয়া, গোটেই ফাটি গৈছে। আৰু চাইকেল লৈ ইমান দূৰ আহিছোঁ, ধেমাজিৰ পৰা তেজপুৰ ভালুকপুং। মই আছোঁ বৰ্তমান জিৰাভৰলু নদী। চাওক কিমান শিল, পাথৰে পাথৰ। এইখন অৰুণাচল ভালুকপুঙৰ ছাইডৰ পৰা ওলাই আহিছে, এইফালে কৰি কিনে চাৰিডোৱা হৈ কিনে এনেকৈ যায়। আৰু কিমান সোঁত চাওক পানীৰ। ৰ'ব মই কেমেৰাটো বেক কৰিছোঁ। वाओ कितना गहराई, चारों तरफ ऊंचे ऊंचे पहाड़, बहती हुई नदी। वाह क्या मस्त है यार। वो देखो ऊंचे ऊंचे पहाड़, इस तरफ भी ऊंचे ऊंचे पहाड़ है, बहती हुई नदी। वो आगे तक दिखाऊंगा। उधर एक छोटा सा द्वीप है, उधर सिमुलुगुस है, सिमुलुगुस। हाय हेलो नमस्कार।